বিটিআৰ চৰকাৰৰ নেতৃত্বত সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি সকলো সেক্টৰতে কাম কৰা যি ব্যৱস্থা বিশেষ কৰি লাইভলিহুডটো তেখেতে যেহেতু জেনেৰেট কৰা এটা চিন্তাধাৰাৰে প্ৰায় বিটিআৰ চৰকাৰ হোৱাৰ পৰাই কাম কৰি আছে। এৰে এটা পাৰ্ট আমাৰ চিট ডিপাৰ্টমেণ্টত আমাৰ উইলছন হাজদা ডাঙৰীয়াৰ অতি কষ্টৰে যোৱা সময়বিলাকত আমাৰ বহুখিনি ল'ৰা ছোৱালীসকলক আমাৰ স্কিল ডেভেলপমেণ্টৰ দ্বাৰা আমি বহুখিনি ল'ৰা ছোৱালীবিলাকক ট্ৰেইনিং দিয়া হৈছিলে আৰু সেই ট্ৰেইনিং দিয়া ব্যক্তিসকলকে আজি আমি চিলাই মেচিন আৰু ইলেক্ট্ৰনিক টুলছ যেহেতু আমি ইয়াত 200 জনৰো ওপৰত আমাৰ এই মচলপুৰ কলেজত আমি ট্ৰেইনিং দিছিলোঁ আৰু এই সকল ট্ৰেইনিং লোৱা আমাৰ বাইদেউসকলক আমাৰ ভাই বন্ধুসকলক তেখেতসকলক আজি টুলছ আৰু চিলাই মেচিন আমি প্ৰদান কৰিছোঁ। আৰু আমি ইয়াত আহা যি আমাৰ বাইদেউসকল আছিল, আমাৰ ভণ্টি আৰু আমাৰ ভাইসকল আছিল, তেখেতসকলক আমি অনাগত সময়ত বিটিআৰ চৰকাৰে লোৱা যোনটো স্কিল ডেভেলপমেণ্টৰ ওপৰত যিখিনি আমাৰ কাম চলি আছে ইয়াৰ ওপৰত আমি তেখেতসকলক অৱগত কৰিছোঁ আৰু সমগ্ৰ আপোনালোকৰ মিডিয়াৰ দ্বাৰাই দি সমগ্ৰ বিটিআৰ আমাৰ যি আমাৰ ভাইসকল আছে, আমাৰ ভণ্টিসকল আছে, আমি কৈছোঁ যে আপোনালোকেও চিট ডিপাৰ্টমেণ্টৰ দ্বাৰা যোনটো আমি স্কিল ট্ৰেইনিঙৰ ব্যৱস্থা কৰিছোঁ কলেজবিলাকত বহুতো ছেক্টৰত আমি কম্পিউটাৰৰ ট্ৰেইনিং দি আছোঁ। আমি আমাৰ চিলাই মেচিন বা তেনেকুৱাই আমি ইলেক্ট্ৰিচিয়ান সেই চবত আমি বহুত গুৰুত্ব দিছোঁ। গতিকে আপোনালোকে কানেক্ট কৰক, কানেক্ট হৈ যাওক আৰু আমাৰ বিটিআৰ চৰকাৰটো বিটিআৰটো আৰু উন্নত কৰাত যাতে আপোনালোকে সকলো অংশগ্ৰহণ কৰে। বিটিআৰ চৰকাৰৰ নেতৃত্বত সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি সকলো সেক্টৰতে কাম কৰা যি ব্যৱস্থা বিশেষ কৰি লাইভলিহুডটো তেখেতে যেহেতু জেনেৰেট কৰা এটা চিন্তাধাৰাৰে প্ৰায় বিটিআৰ চৰকাৰ হোৱাৰ পৰাই কাম কৰি আছে। এৰে এটা পাৰ্ট আমাৰ চিট ডিপাৰ্টমেণ্টত আমাৰ উইলছন হাজদা ডাঙৰীয়াৰ অতি কষ্টৰে যোৱা সময়বিলাকত আমাৰ বহুখিনি ল'ৰা ছোৱালীসকলক আমাৰ স্কিল ডেভেলপমেণ্টৰ দ্বাৰা আমি বহুখিনি ল'ৰা ছোৱালীবিলাকক ট্ৰেইনিং দিয়া হৈছিলে আৰু সেই ট্ৰেইনিং দিয়া ব্যক্তিসকলকে আজি আমি চিলাই মেচিন আৰু ইলেক্ট্ৰনিক টুলছ যেহেতু আমি ইয়াত 200 জনৰো ওপৰত আমাৰ এই মচলপুৰ কলেজত আমি ট্ৰেইনিং দিছিলোঁ আৰু এই সকল ট্ৰেইনিং লোৱা আমাৰ বাইদেউসকলক, আমাৰ ভাই বন্ধুসকলক তেখেতসকলক আজি টুলছ আৰু চিলাই মেচিন আমি প্ৰদান কৰিছোঁ। আৰু আমি ইয়াত আহা যি আমাৰ বাইদেউসকল আছিল, আমাৰ ভণ্টি আৰু আমাৰ ভাইসকল আছিল, তেখেতসকলক আমি অনাগত সময়ত বিটিআৰ চৰকাৰে লোৱা যোনটো স্কিল ডেভেলপমেণ্টৰ ওপৰত যিখিনি আমাৰ কাম চলি আছে ইয়াৰ ওপৰত আমি তেখেতসকলক অৱগত কৰিছোঁ আৰু সমগ্ৰ আপোনালোকৰ মিডিয়াৰ দ্বাৰাই দি সমগ্ৰ বিটিআৰ আমাৰ যি আমাৰ ভাইসকল আছে, আমাৰ ভণ্টিসকল আছে, আমি কৈছোঁ যে আপোনালোকেও চিট ডিপাৰ্টমেণ্টৰ দ্বাৰা যোনটো আমি স্কিল ট্ৰেইনিঙৰ ব্যৱস্থা কৰিছোঁ কলেজবিলাকত বহুতো ছেক্টৰত আমি কম্পিউটাৰৰ ট্ৰেইনিং দি আছোঁ। আমি আমাৰ চিলাই মেচিন বা তেনেকুৱাই আমি ইলেক্ট্ৰিচিয়ান সেই চবত আমি বহুত গুৰুত্ব দিছোঁ। গতিকে আপোনালোকে কানেক্ট কৰক, কানেক্ট হৈ যাওক আৰু আমাৰ বিটিআৰ চৰকাৰটো বিটিআৰটো আৰু উন্নত কৰাত যাতে আপোনালোকে সকলো অংশগ্ৰহণ কৰে।